ঐ তই ঘৰত আছনে বাৰু? অঁ আছোঁ কিয়? মানে তোৰ ওচৰলৈ যাম বুলি ভাবিছিলোঁ এটা। অঁ কিয় বা? মানে তোক যে 5,000 টকা এটা মই ধাৰলৈ দিছিলোঁ, সেইটোকে ঘূৰাই পোৱা হ'লে এই দিনকেইটা অকণমান চলিবলৈ সুবিধা হ'লহেঁতেন আৰু। 5,000? কেতিয়া লৈছিলোঁ? হা? গাৰ্লফ্ৰেণ্ডক যে বাৰ্থডে দিবলৈ লৈছিলি, পাহৰি থাকিলি এতিয়া? সেইটো পাহৰিয়ে গৈছিলোঁ, কম এমাউণ্ট যে সেইটো কাৰণে মনতেই পৰা নাই। মনত পৰিছে যদি যাম দে তোৰ তালৈ আজি এপাক। আবেলি আহিবি আহিবি। কাণ কৰোণাই পোৱা নাইতো? নাই সাধাৰণ কাহ। অলপমান মূৰৰ বিষ, ডিঙিৰ বিষো আছে। লাহে লাহে দেখোন গোন্ধ চোন্ধবোৰ নোপোৱা হৈ আহিছোঁ। বাৰু সেইবোৰ কথা বাদ দে, তই বাৰু কেতিয়া আহিবি এনেই? ৰচোন, পটককৈ দেখোন মোৰ বেলেগ এটা কামহে মনত পৰিছে। আজি নাযাওঁ আজি দে। অঁ কিয় আকৌ? নহ'লে ময়ে গৈ তোৰ টকাটো দি থৈ আহোঁগৈ। একদম আহিব নালাগে, একদম নিজৰ খেল না। পাৰিম মই যাব। নেলাগে, মই বৰ নেথাকিমেই ইমান দিন। ঠিক আছে, কিন্তু তই দৰকাৰ হ'লেই কবি, মই দি আহিমগৈ।